কবিতাৰ শিৰোনাম মোৰ মৃত্যুৰ পিছত জীৱনৰ ৰংবোৰ। ৰং কিনিবা নেকি জীৱনৰ ৰং? ইয়াত ৰেহাই মূল্যত বিক্ৰী হৈছে জীৱনৰ ৰং। এটা ৰঙীন জীৱন কিনিলে এটা কামিনী কলিজা ৰেহাই। বিনিময়ত তোমাৰ বুকুৰ এসন্ধ্যা লতা চানেকীয়া সান্নিধ্য। জীৱন মানেনো কি? পাঁচ চোতালত অনুভূতিৰ উন্মুক্ত বজাৰ, আগ চোতালত ইচ্ছাৰ ৰংফনা খেয়ালি। সুবিধা বুজি কাৰোবালৈ পঠাই নিবিতা জাননী। ৰং কিনিবা নেকি জীৱনৰ ৰং? হওঁতে মোৰ চালচটা ডাঠ, ভিতৰত কাঁচিয়লি ৰ'দ। দুচকুত দুপাহ গোলাপ, ভিতৰত জীপাল শিপা। শুকাই কৰাল মৰা ওঠত আবেলিৰ লুণীয়া চাদ। বিচাৰিব জানিলে ইয়াতো পাব পাৰা গেৰমেলা জীৱনৰ মীনা কৰা ওঠৰ সোণালী চুমা। আলজিভা দাঙি চেলেকি চাব পাৰা নুপুৰ পিন্ধা যৌৱনৰ নিতুল লিৰিক কবিতা। মই এনেদৰেই আছোঁ, দায়িত্বহীন দুখবোৰ পিঠিত ওলোমাই বুকুত টানি লৈছোঁ সুখৰ হাতকাখন ৰাছ। বসন্তৰ জিলমিলীয়া ৰাগীত ইয়াতো নিৰ্দ্বিধাৰে উদ্বেলিত হয় ফাগুনৰ দুপৰ কোপোৱা ৰংটোৰ মাকো। অৱশ্যেই দায়িত্বহীন যদিও মোৰ দুখবোৰ সহজ আৰু সুনিশ্চিত। সুবিধা পালেও সি লাফ মাৰি মোৰ বুকুত উঠি জুখি ল'ব নোৱাৰে তাৰ জিৰণি ঘৰৰ পৰিধি। আঙুলি টোৱাই কৰিব নোৱাৰে প্ৰস্তাৱিত সংকল্পৰ লগত অবিবেকী যুদ্ধ। স্থিতপ্ৰজ্ঞ মই, ৰংবোৰ এনেচা দুনেচাকৈ সুসংবদ্ধ বুকুৰ চেৰেকীত। কিয়নো মোৰ বাবে জীৱন নহ'লেও অন্তত জীৱনৰ বাবে মই। মোৰ অবৰ্তমানত ইয়াতেই উদ্ভাসিত হ'ব মোৰ কুসুম মালা জীৱনৰ অমৃতাক্ষৰ ছন্দ। মোৰ মৃত্যুৰ পিছত দেহৰ ভিতৰে বাহিৰে নাথাকিব হাঁহি আৰু চকুলোৰ গাণিতিক সমীকৰণ। মোৰ মৃত্যুৰ পিছত জীৱনৰ ৰংবোৰে এঙি ৰোৱা কাল সন্ধ্যাৰ এন্ধাৰ বিনাশী মুঠিয়ে মুঠিয়ে ছটিয়াব বাসন্তী পূৰ্ণিমাৰ ৰূপোৱালী জোনাক। মোৰ মৃত্যুৰ পিছত জীৱনৰ ৰংবোৰে তোমাৰেই কলিজাৰ কলা বিথিকাত প্ৰাণ ঢালি আঁকি যাব
কোনোবা নিৰুদ্দিষ্ট কবিৰ তৈলছবি। মোৰ বৰ্ণিল জীৱনৰ জেৰক্স কপি। ৰং কিনিবা নেকি জীৱনৰ ৰং?